নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। যিসকলে মোৰ আগৰ ভিডিঅ'টো চাই আছিল তেওঁলোকৰ বাবে এই ভিডিঅ'টো অলপ সুবিধা হ'ব, আৰু যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে মোৰ চেনেলত গৈ আগৰ ভিডিঅ'টো এবাৰ চাই ল'ব। আজি আকৌ আমি এটা গাড়ীৰ সম্পৰ্কীয় ভিডিঅ' বনাবলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। হয়, আগৰ ভিডিঅ'টো মই আপোনালোকক গিয়াৰ লিভাৰৰ ষ্ট্ৰাকচাৰটো দেখাইছিলোঁ যদিও এই ভিডিঅ'টো আপোনালোকক দেখাই লৈছোঁ, যিহেতু গিয়াৰ লিভাৰৰ আপোনালোকে প্ৰেক্টিছটো নকৰাকৈ গাড়ী চলাবলৈ অসুবিধাজনক। গতিকে গিয়াৰ ষ্ট্ৰাকচাৰটো হৈছে এইটো, অৰ্থাৎ এন অৰ্থাৎ নিউট্ৰেল। গতিকে প্ৰথম গাড়ীৰ গিয়াৰডাল এই এনতে থাকে, নিউট্ৰেলত থাকে। ইয়াৰ পৰা আমি গোটেইকেইটা গিয়াৰলৈ নিব লাগে বা গিয়াৰ লগাব লাগে। গতিকে আমি 1 নম্বৰ লগাবলৈ কি কৰিব লাগে, এই নিউট্ৰেলৰ পৰা গিয়াৰডাল আমি ধৰি বাওঁহাতে ঠেলা মাৰি আগলৈ পুছ কৰিব লাগে, তেতিয়া আমাৰ 1 নম্বৰ লাগে। অৰ্থাৎ নিউট্ৰেলৰ পৰা বাওঁহাতে ঠেলা মাৰি বাওঁহাতে হাতখনে ঠেলা মাৰি আগলৈ নিবলৈ 1 নম্বৰ লাগে। আৰু 2 নম্বৰ লগাব হ'লে ঠিক তেনেকৈ পিছলৈ আমি গিয়াৰডাল বাওঁহাতে ঠেলা মাৰি পিছলৈ আনিব লাগে, পিছলৈ আনি আমি ষ্ট্ৰেট পিছলৈ লৈ আহিলে 2 নম্বৰ লাগে। ঠিক তেনেধৰণে 3 নম্বৰ লগাব হ'লে অলপ বেলেগ ধৰণৰ হয় কথাটো। আপুনি 2 নম্বৰ পৰা জাষ্ট আগলৈ ঠেলা মাৰি দিলে গিয়াৰটো এইডোখৰৰ পৰা আহি ইয়াত নিউট্ৰেলত অট'মেটিকলি নিউট্ৰেললৈ গুচি আহে। গিয়াৰটো ইয়ালৈ যেতিয়া লৈ আহিব ঠেলা মাৰি নিউট্ৰেলত অট'মেটিকলি গিয়াৰডাল গুচি আহে। আৰু 3 নম্বৰ লগাবৰ কাৰণে আপুনি কেৱল নিউট্ৰেলৰ পৰা গিয়াৰডাল আগলৈ ষ্টেট ঠেলি দিলেই 3 নম্বৰত গিয়াৰটো লাগি যায়। আৰু ঠিক তেনেধৰণে 3 নম্বৰ পৰা 4 নম্বৰ লগাবলৈ আপুনি 3 নম্বৰ পৰা পিছলৈ নিউট্ৰেললৈ ষ্টেট টানি লৈ আহিব লাগে, আৰু পিছলৈ আপোনাৰ ষ্টেট ঠেলা মাৰি দিলেই আপোনাৰ 4 নম্বৰ গিয়াৰটো লাগি যায়। ঠিক তেনেধৰণে 5 নম্বৰৰ কাৰণে আপোনাৰ নিউট্ৰেললৈ নি অৰ্থাৎ 4 নম্বৰৰ পৰা মাজলৈ ঠেলা মাৰি দিলে নিউট্ৰেলৰ অট'মেটিক আহে, আৰু নিউট্ৰেলৰ পৰা গাৰ ফালে টানি আনি গিয়াৰডাল আগলৈ পুছ কৰিলে 5 নম্বৰ গিয়াৰত লাগে। ঠিক তেনেধৰণে এইটো হৈছে ৰিভাৰ্ছ বেক গিয়াৰ। গতিকে এই নিউট্ৰেলৰ পৰা আমি ঠিক তেনেধৰণে গাৰ ফালে টানি আনি পিছলৈ পুছ কৰিলে ৰিভাৰ্ছ অৰ্থাৎ বেক গিয়াৰ লাগে। গতিকে আপোনালোকে প্ৰথমতে গাড়ীখনত বহি লৈ এই গিয়াৰৰ এই হাতৰ যিটো অভ্যাস, এই অভ্যাসটো অলপ কৰি ল'লে আপোনালোকৰ সুবিধা হ'ব। যিহেতু আপুনি গাড়ীখন চলাই থাকোঁতে লিভাৰডাললৈ চাব নোৱাৰিব, সন্মুখলৈ চাই যাব লাগিব। ঠিক আছে, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি আজি চলাম গাড়ী। তো গাড়ী কেনেকৈ চলাম মই আগৰ ভিডিঅ'টোত ভালকৈ আপোনালোকক দেখাইছিলোঁ। তো এতিয়া আমি আছোঁ এখন এল্টো K10। তো এইডাল হৈছে গিয়াৰ লিভাৰ। তো এই গিয়াৰ লিভাৰৰ ষ্ট্ৰাকচাৰটো আপোনালোকক মই আগতে লিখি পিনি দেখাইছিলোঁ। এতিয়া আছে গাড়ীৰ লিভাৰটো নিউট্ৰেলত। তো এই ষ্ট্ৰাকচাৰটো আপোনালোকে আগৰ ভিডিঅ'টোত আৰু এবাৰ চাই অলপ প্ৰেক্টিছ কৰি ল'ব। তো এতিয়া আমি গিয়াৰটো 1 নম্বৰ লগাম। চ' এতিয়া আছে নিউট্ৰেলত। তো আপোনালোকে হাতখন এনেকৈ দিব, বাওঁ হাতখন, আৰু বাহিৰলৈ ঠেলা মাৰি আগলৈ, এইটো 1 নম্বৰ লাগিলে। তো ঠিক আছে, তেতিয়াহ'লে আমি গাড়ীখন এতিয়া আছে নিউট্ৰেলত। আমি এতিয়া ষ্টাৰ্ট কৰিম। চাবিটো প্ৰথম আমি লগালোঁ, লগাই এবাৰ প্ৰেছ কৰিলোঁ আনলক, আৰু এবাৰ প্ৰেছ কৰিলোঁ অন হৈ গ'ল। তো বলক আমি এতিয়া আৰু অলপ পুছ কৰি ষ্টাৰ্ট কৰি দিলোঁ। যেতিয়া চেল্ফ ৰান হ'ব তেতিয়াহে এৰি দিব, আৰু এতিয়া গাড়ীখন ষ্টাৰ্ট হৈ গ'ল। এতিয়া আপোনালোকক দেখাইছোঁ এই ফৰ্মুলাটো আকৌ এবাৰ, এক্সেল, ব্ৰেক, ক্লাছ। তো আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছিলোঁ সোঁ ভৰিটো আমাৰ ডাবল কাম হ'ব, এক্সেলেৰেটৰ আৰু ব্ৰেক, আৰু বাওঁ ভৰিটো কেৱল ক্লাছত। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথমতে আপোনালোকে গাড়ীখন ষ্টাৰ্ট দি এক্সেলেৰেটৰ আপোনালোকে অলপ উমান লৈ ল'ব, ভৰিখনে অলপ দবাব, আৰু মাতটো শুনা পাইছে। চ' মাতটো এনেকুৱা ধৰণে আপোনালোকে এডজাষ্ট কৰি ল'ব। চ' দেখিলে আপোনালোকে এতিয়া মই কেনেকৈ এক্সেলেৰেটৰটো টেষ্ট কৰি ল'লোঁ। গতিকে আপোনালোকে প্ৰথমবাৰ যেতিয়া দবাব এনেকৈ ডাইৰেক্ট দবাই পাব। গতিকে আপোনালোকে স্মুথলি লাহেকৈ দবাব লাগিব। সেইকাৰণে আপোনালোকে অলপ ষ্টাৰ্ট দি এক্সেলেৰেটৰ চাউণ্ডটোৰ লগত এডজাষ্টটো কৰি ল'ব ভৰিখনৰ। ঠিক আছে, এতিয়া আহিলোঁ ষ্টেৰিং। এডাল হৈছে ষ্টেৰিং। এতিয়া এইটো আপোনাৰ ষ্টেট আছে, মিনছ গাড়ীখন আপোনাৰ চকাকেইটা চিধাকৈ আছে। এতিয়া আমি গিয়াৰলৈ আহিম। গিয়াৰ 1 নম্বৰ লগাম, বাহিৰলৈ ঠেলিলে আৰু আগলৈ পুছ কৰিলে এতিয়া লাগি গ'ল 1 নম্বৰ। আৰু মই কৈছিলোঁ আপোনালোকে এক্সেলেৰেটৰ প্ৰথম দিব নালাগে। মই এতিয়া ক্লাছত ভৰিটো ৰাখিছোঁ, দেখিছে আপোনালোকে। এতিয়া ক্লাছটো লাহে লাহে আপোনালোকে ক্লাছটো এৰিব প্ৰথমতে। তো ক্লাছটো এৰাৰ লগে লগে গাড়ীখন দেখিব আপোনালোকে যাবলৈ আৰম্ভ কৰিছে, আৰু স্মুথলি ক্লাছটো এৰাৰ পিছতহে আপোনালোকে অলপ এক্সেলেৰেটৰটো
এক্সেলেটৰটো অলপ দবাব এতিয়া দেখিব গাড়ীখন ৰান কৰিছে ঠিক তেনেকৈ আপোনালোকে গৈ থাকিব আৰু 2 নম্বৰত লগাব হ'লে এয়া আপোনাৰ লিভাৰলৈ আহিলোঁ আকৌ আপুনি পিছলৈ লৈ আহিব পিছলৈ আহি বাঁহাতে পুছ কৰি আকৌ পিছলৈ আনিলে ইয়াত 2 নম্বৰত লাগিব 2 নম্বৰত অনাৰ পিছত ঠিক তেনেধৰণে আপুনি আকৌ ক্লাছটো স্মুথলি এৰিব আৰু এক্সেলেটৰটো অলপ দবাব তো এনেকৈ আপোনালোকে প্ৰথম ষ্টাৰ্ট কৰিব পাৰিব তাৰপিছতে আহিলে আপোনালোকৰ ষ্টিৰিঙৰ মানটো আপোনালোকে জানে ইণ্ডিয়াত আমাৰ ষ্টিৰিংটো ৰাইট সাইডে থাকে গতিকে আপোনালোকে সম্পূৰ্ণ সোঁহাতে বহিব সোঁহাতে বহিলে কি হ'ব আপোনালোকৰ ৰাস্তাটো একদম আপোনাৰ ষ্টিৰিংটো সোঁমাজত ৰাস্তাৰ সোঁমাজত লৈ গৈ থাকিলে আপোনাৰ গাড়ীখন সঠিকভাৱে গৈ থাকিব পৰাপক্ষত পাৰিলে আপোনালোকে এখন ফিল্ডত প্ৰথমতে ট্ৰাই কৰিব যদিহে ফিল্ড নাই তেতিয়াহ'লে ৰাস্তাত আপুনি লাহেকৈ এনেকৈ গাড়ী শিকিব পাৰিব কিন্তু আপোনালোকে এইটো কথাই মনত ৰাখিব আপোনাৰ ষ্টিৰিংটো অৰ্থাৎ আপুনি য'ত বহি আছে এই ফালটো ৰাস্তাৰ সম্পূৰ্ণ সোঁমাজত ল'ব তেতিয়া লেফ্ট সাইডটো অট'মেটিকলি ঠিকে গৈ থাকিব আৰু লেফ্ট সাইডে অলপ নিব পাৰিব ঠিক আছে আমি গৈ আছোঁ এতিয়া দেখিছে আৰু এইপিনে দেখুৱা এতিয়া দেখিছে মই ক্লাছৰ পৰা সম্পূৰ্ণ ভৰি অঁতাই থৈছোঁ এক্সেলেটৰ অঁতাই থৈছোঁ গৈ আছে কিন্তু লাহেকৈ এক্সেলেটৰটো মই দিম আৰু আৰামত গৈ আছোঁ এতিয়া আমি গৈ আছোঁ 2 নম্বৰত গৈ আছোঁ আপোনালোকে দেখিছে এতিয়া 2 নম্বৰৰ পৰা 3 নম্বৰলৈ কেনেকৈ নিম আপোনালোকে চাব এইপিনে মই ক্লাছটো দবালোঁ গৈ থাকোঁতে তাৰপিছত লাহেকৈ আপুনি গিয়াৰটো আগলৈ ঠেলি দিলে অলপ আগলৈ ঠেলালৈ ক'ত আহিলে নিউট্ৰেলত অহাৰ পিছত মাজত আহিলে তেতিয়া আগত কৰি দিলে অট'মেটিকলি 3 নম্বৰত লাগি গ'ল এতিয়া লাহেকৈ আমি ক্লাছটো এৰিছোঁ আৰু গৈ আছোঁ তো এনেকৈ আপোনালোকে লাহে লাহে 1 নম্বৰৰ পৰা 2 নম্বৰৰ পৰা 3 নম্বৰলৈ লাহে লাহে গাড়ী শিকিবলৈ পাৰিলে আপোনালোকে এখন মুকলি ফিল্ডত ষ্টাৰ্ট কৰিব যদিহে আপোনাৰ কনফিডেন্স নাই আৰু যদিহে আপুনি ভাবে যে ৰাস্তাতে আপুনি ষ্টাৰ্ট কৰিব পাৰে তেনেহ'লে আপুনি লাহেকৈ ৰাস্তালৈ উলিয়াই খালী ৰাস্তাত পাৰিলে ষ্টাৰ্ট কৰিব আৰু যদি সন্মুখৰ পৰা গাড়ী অহা যেন দেখে আপোনাৰ যদি অলপ অসুবিধা যেন ফিল হয় তেতিয়াহ'লে আপুনি ৰৈ দিব গাড়ীখন ক্ৰছ কৰোঁতে সদায় ৰৈ দিব ঠিক আছে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে আশা কৰোঁ ভিডিঅ'টো ভালকৈ চালে গাড়ী শিকাত সহায় হ'ব তো এনেধৰণৰ গাড়ী সম্পৰ্কীয় ভিডিঅ'বিলাক পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব ধন্যবাদ